নমস্কাৰ বন্ধুসকল, আসাম মোটিভেটিং চেনেললৈ আপোনালোকক পুনৰবাৰ আকৌ স্বাগতম জনালোঁ। সুন্দৰ একাৰ কথা আছে, আনৰ মন জিনিব পৰাটোৱে সবাতোতকৈ ডাঙৰ জয় হয়। আনক তৰ্ক বিতৰ্ক কৰি জিকাটো সবাতোতকৈ ডাঙৰ পৰাজয় হয়। বন্ধুসকল, আকৌ লৈ আনিছোঁ আপোনালোকলৈ মানুহক প্ৰভাৱিত কৰিব পৰা কিছুমান নিয়ম, যিবিলাক নিয়ম মানুহে জানিলে মানুহৰ মন জিনিব পৰা যায়। আগতেও মই এনেধৰণৰ ভিডিঅ' বনাই থৈছোঁ। এই ভিডিঅ'বিলাক আপোনালোকে চাব বিচাৰে তেনেহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দিছোঁ। এয়া মই আজি আপোনালোকলৈ পাৰ্ট 2 ভিডিঅ' আগবঢ়াইছোঁ। এই ভিডিঅ'ত এনেকুৱা মহত্বপূৰ্ণ নিয়ম আগবঢ়াইছোঁ, যিবিলাক নিয়ম বিখ্যাত লেখক ডেল কাৰ্নেগীৰ কিতাপত পোৱা যায়। বলক তেনেহ'লে জানি লওঁ আমি কি নিয়ম মানুহৰ মন জিনিব বিচাৰিলে জানিব লাগে। প্ৰথমটো নিয়মটো হৈছে আনৰ নাম মনত ৰখা। কিছুমান মানুহে কয়, নামত কি আছে, কামতহে আচল বুলি কয়। কিন্তু বন্ধু বান্ধৱীসকল, মানুহক প্ৰভাৱিত কৰাৰ নাম বহুতো ভূমিকা পালন কৰে। এণ্ড্ৰিউ কাৰ্নেগীক ষ্টিল কিং নামেৰে জনাজাত, কিন্তু তেওঁ ষ্টিলৰ বিষয়ে অধিক জ্ঞান নাছিল। তেওঁতকৈ তেওঁৰ কৰ্মচাৰীবিলাকে বেছি ষ্টিলৰ জ্ঞান জানিছিল, কিন্তু এণ্ড্ৰিউ কাৰ্নেগীক ষ্টিল কিং নামেৰে মাতে, কিয়নো এণ্ড্ৰিউ কাৰ্নেগী লোক ব্যৱহাৰৰ ওপৰত পাৰ্গত ব্যক্তি আছিল। জানেনে, কাৰোবাৰ নাম যিকোনো ভাষাৰে হওক, তেওঁৰ নাম মধুৰ আৰু মহত্বপূৰ্ণ শব্দ হয়। আন এটা উদাহৰণ, এণ্ড্ৰিউ কাৰ্নেগীয়ে সৰুতে নামক লৈ প্ৰয়োগ কৰিছিল পদ্ধতি। তেওঁৰ এযোৰ পশু আছিলে, এই পশুযোৰ ইমানে পোৱালি দিছিল, তাৰ পৰা বাঢ়ি বাঢ়ি গৈ বহুত তেওঁৰ পশু হ'ল। তেওঁ দানা খুৱাবলৈ বহুত অসুবিধা হ'ল। তাৰ ফলতে তেওঁ ল'ৰা ছোৱালীসকলক মাতি ক'লে যে, তোমালোকে যদি পশুবিলাক দানা দিয়ে তেনেহ'লে তোমালোকৰ নাম পশুবিলাকত ৰাখিম। তেওঁৰ এই পদ্ধতিটিয়ে আশ্চৰ্যজনক কাম কৰিল। পাছত তেওঁ ব্যৱসায়তো এই নামৰ সূত্ৰ প্ৰয়োগ কৰি বহুত উন্নতি হ'ল। নামৰ মহত্ব বুজাৰ পিছতে আনৰ নাম মনত ৰখাটো বহুতো প্ৰয়োজন। 2 নম্বৰ নিয়মটো হৈছে এজন ভাল শ্ৰোতা বনক। বহুতো মানুহ আছে অধিক কথা কয় আৰু আনৰ কথা কম শুনে। তেনে ব্যক্তি আনৰ প্ৰিয় হ'ব নোৱাৰে। এজন ভাল বক্তাই জানে যে সন্মুখৰ ব্যক্তিজনৰ ভাল শ্ৰোতা হয় মন জিনিব পাৰে। আপুনি নিশ্চয় জানে চাগে, এনেকুৱা কিছুমান ব্যক্তি আছে যিসকলে নিজৰ কথা কৈ ভাল পায়, আনৰ কথাৰ মাজত কথা কয়। তেনেকুৱা ব্যক্তি নিশ্চয় সমাজৰ প্ৰিয় বক্তা নহয়। গতিকে আমি সমাজৰ তথা প্ৰিয় বন্ধু বান্ধৱীৰ লগত প্ৰভাৱিত এজন ব্যক্তি হ'ব বিচাৰে তেনেহ'লে ভাল শ্ৰোতা বনাৰো নিতান্তই প্ৰয়োজন। 3 নম্বৰ নিয়মটো হৈছে আনৰ পচন্দৰ কথা কওক। বন্ধুসকল, আগৰ নিয়মতে উল্লেখ কৰিছোঁ যে যিজন ব্যক্তি নিজৰ পচন্দৰে কথা কয়, সেইজন ব্যক্তি কেতিয়াও আনৰ মন জিনিব নোৱাৰে। সেইকাৰণে আপোনালোকে কাৰোবাৰ মন জিনিব বিচাৰে তেনেহ'লে সন্মুখৰ ব্যক্তিজনৰ মনৰ পচন্দৰ কথা কওক, নিজৰ পচন্দৰ কথা নহয়। সন্মুখৰ ব্যক্তিজনৰ দৃষ্টিকোণ বুজি যিজন ব্যক্তি কথা ক'ব জানে, সেইজন ব্যক্তি সমাজৰ এজন প্ৰভাৱশালী ব্যক্তি হ'ব পাৰে। যেতিয়া আপুনি নিজৰ দৃষ্টিকোণতে অকল কথা কয়, তেতিয়া সন্মুখৰ ব্যক্তিজনৰ বিৰোধী হোৱাৰ বেছি চান্স থাকে। তাৰপিছত 4 নম্বৰ নিয়মটো হৈছে তৰ্ক বিতৰ্ক এৰি আনক ক'বলৈ দিয়ক। যদি আপুনি এজন ভাল বক্তা বা প্ৰভাৱশালী ব্যক্তি হ'ব বিচাৰে তেনেহ'লে জনাৰ প্ৰয়োজন যে সদায় আনক যুক্তি দি থকাটো উচিত নহয়। সকলো মানুহে সমাজত নিজকে শুদ্ধ বুলি প্ৰমাণিত কৰিব বিচাৰে, তাৰ ফলতে যুক্তি তৰ্কলৈ নামি পৰে, কিন্তু তাৰ পৰা আপোনাৰ একো লাভ নহয়, কিয়নো আপুনি জিকি যোৱাৰ পিছতো আপোনাৰ পৰাজয় হয়। মানি ল'লো আপুনি সন্মুখৰ ব্যক্তিজনক সম্পূৰ্ণ প্ৰয়াসৰ দ্বাৰা ভুল প্ৰমাণিত কৰিলে। তেওঁৰ যুক্তিটো কোনো ক্ষমতা নাই বুলি সমাজৰ মাজত অপমানিত কৰিলে। তাৰ পৰা আপোনাৰ মনত ভাল লাগিল, কিন্তু সেই সন্মুখৰ ব্যক্তিজন অন্তৰৰ পৰা আঘাত হ'ল। তাৰ ফলত আপোনাৰ জীৱনৰ সম্পৰ্ক এটা নষ্ট হ'ল। সেইকাৰণে আপোনাৰ ক্ৰোধ নিয়ন্ত্ৰণত ৰাখি আপোনাৰ বিৰোধীৰ কথা সম্পূৰ্ণ শুনাৰ পিছত তাৰ পৰাহে আৰম্ভ কৰক, য'ৰ পৰা আপোনাৰ বিৰোধীৰ একমত হয়। ভুল হ'লে ক্ষমা খুজিবলৈ সংকোচ নকৰিব। ভুলবোৰ স্বীকাৰ কৰিলে আপোনাৰ সৰু নহয়, আপুনি বৰঞ্চ আপোনাৰ সন্মানহে বাঢ়িব। 5 নম্বৰ আৰু শেষৰটো নিয়মটো হৈছে আপোনাৰ দুৰ্বলতাক মনেৰে স্বীকাৰ কৰা শিকক। আমি অধিকতৰ মানুহে নিজৰ ভুল সহজভাৱে স্বীকাৰ কৰি নলয়, কিয়নো আমাৰ লগত ঘৃণা, ভয়, শংকা, অহংকাৰ, ক্ৰোধ আদি ভৰপূৰ হৈ থাকে। সমাজত বেছিভাগ মানুহে দেখিবলৈ পাওঁ, তেওঁলোকে নিজৰ চিন্তাধাৰা কেতিয়াও সলনি কৰিব নিবিচাৰে। অহংকাৰী এজন ব্যক্তিৰ তেওঁৰ প্ৰথম শব্দটো হৈছে মই। এজন ব্যক্তি কথা পাতোতে মই শব্দ যদি অধিক ব্যৱহাৰ কৰে
তেনেহ'লে তেওঁ প্ৰভাৱশালী ব্যক্তিৰ যোগ্য নহয় অহংকাৰৰ ফলত তেওঁ কোনোবাই ভুল বুলি প্ৰমাণিত কৰে তেনেহ'লে স্বীকাৰ কৰাৰ বিপৰীত সন্মুখৰ ব্যক্তিজনক তৰ্ক বিতৰ্কলৈ নামি পৰে তাৰ ফলত তেওঁ আনৰ মনক জিনিব নোৱাৰা হয় বন্ধুসকল আমাৰো কেতিয়াবা এনেকুৱা পৰিস্থিতি আহে আনে আমাক ভুল প্ৰমাণিত কৰি অপমান কৰিব বিচাৰে গতিকে আমিও নিজৰ ভুলবোৰক স্বীকাৰ কৰি সন্মুখৰ ব্যক্তিজনৰ শান্ত কৰি তেওঁৰ মন বিজয় পাব পাৰে সুন্দৰ কথা এষাৰ আছে মানুহে তেওঁ কৰা ভুলৰ পৰা কিবা এটা নতুনত্ব জ্ঞান পায় গতিকে বন্ধু বান্ধৱীসকল আপুনিও যদি নিজৰ ভুলবোৰক স্বীকাৰ কৰিবলৈ সংকোচ নকৰে তেনেহ'লে নিশ্চয় আপুনিও এজন সমাজখনৰ প্ৰতিভাশালী ব্যক্তি হ'ব ধন্যবাদ বন্ধুসকল যদি আপোনালোকে ভিডিঅ'টো চাই এই নিয়মবিলাক শুনি কেনেকুৱা লাগিল কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভাল লাগিল যদি লাইক কৰি দিব আৰু চেনেলত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কিনে সহায় কৰিব বুলি মই প্ৰাৰ্থনা কৰিলোঁ ধন্যবাদ জয় আই অসম